নমস্কাৰ আপোনালোকে চাই আছে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ গুৰুত্বপূৰ্ণ খবৰ এইটো ষ্টুডিঅ'ত মই জাহাৰ চিকদাৰ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ 1 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া জনাই আছো ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ দৰ্শকসকলক অহা 1 অক্টোবৰৰ পৰা খুলি দিয়া হ'ব নৱম একাদশ আৰু স্নাতকৰ দ্বিতীয় ষান্মাসিকৰ পাঠদান অতি সোনকালে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অধিকাংশ লোকে বৰ্তমানলৈকে ভেকচিন গ্ৰহণ কৰিছে বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে 1 অক্টোবৰৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলি জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে দুই ঠাইত সান্ধ্য আইন জাৰি ৰাখিব লাগিব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আপোনালোকলৈ 1 অক্টোবৰৰ পৰা কাজিৰঙাক আমি একদম স্বাভাৱিক কৰিলো আৰু 1 অক্টোবৰৰ পৰা ক্লাছ 9 হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ডিগ্ৰী ছেকেণ্ড ইয়াৰো আমি খুলি দিম। ৰাজ্যৰ অন্য প্ৰান্তত মুকলি নহ'ব নেকি? ৰাজ্যৰ অন্য প্ৰান্ততো পুৰা মুকলি হ'ব, কিন্তু অন্য প্ৰান্তত অলপ ক'ৰবাত বাধা থাকিব, যে কিবা 2% 3% বাধা থাকিব। কাজিৰঙাত আমি সম্পূৰ্ণ বাধা উঠাই দিব খুজিছোঁ, পৰ্যটক আহিব। বাকী জেগাতো বাধা থাকিব, যেনেকুৱা ইমানৰ ওপৰত মিটিং নকৰিব, ইমানত একলগ নহ'ব, তেনেকুৱা বাধা অলপ তাতো পবিতৰা মানস ওৰাং চবতে বিশেষকৈ টুৰিষ্ট ডেষ্টিনেশ্যনবিলাক আমি ভাল কৰি খুলি দিব খুজিছোঁ, কাৰণ যোৱা ক'ভিড কালত টুৰিজিমৰ লগত জড়িত মানুহৰ বহুত ক্ষতি হয়।